Hey guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোকৰ কাৰণে লৈ আহিছো আজি মই এটা নতুন ভিডিও সো গাইস ভিডিওটো স্টাৰ্ট কৰো চাওক মই আজি বনাম ৰহৰ দাইলৰ এটা ৰেচিপি তাৰ কাৰণে ইয়াত মই লৈছো ৰহৰ দাইল দুবাটি লৈছো মই ডাঙৰ বাটিৰে এইখিনি মই এতিয়া মিক্সিত পিছি লম মই এইখিনি ভালকে ধুই ধাই লৈছিলো আৰু মই আধা ঘণ্টা মান ৰহৰ দাইলখিনি তিয়াই থৈ দিছিলো কুমলিবলে এতিয়া এইখিনি কুমলি গৈছে মই ভালকে মিক্সিত পিছি লম আপোনালোকে পটাটো পিছিব পাৰে এসাওক মই ৰহৰ দাইলখিনি ভালকে পিছি লৈছো আপোনালোকে নিজৰ পৰিমাণ অনুসৰি ৰহৰ দাইলৰ ব্যৱহাৰ কৰিব আৰু একেবাৰে পিছি নেপেলাব বেছি মিহি নকৰিব অকমান খৰচিয়াকে ৰাখিব আৰু ইয়াত মই লৈছো আদা লৈছো মই 1.5 চামুচ তিনটা লৈছো শুকান জলকীয়া কাটি আৰু লৈছো দুটা মিডিয়াম সাইজৰ পিয়াজ সৰুকে কাটি লৈছো সো গাইস আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই এই কাটি থোৱা এইখিনি ইয়াত দি দিছো এতিয়া মই ইয়াত শুকান মছলাৰ ব্যৱহাৰ কৰিম ইয়াত মই ব্যৱহাৰ কৰিছো জিৰা পাউডাৰ 1 চামুচ আৰু ব্যৱহাৰ কৰিম হালদি পাউডাৰ 1 চামুচ আৰু ইয়াত মই ৰঙা জলকীয়া গুৰি পাউডাৰ ব্যৱহাৰ কৰিম 1 চামুচ আৰু দি দিম পৰিমাণ অনুসৰি নিমখ শুকান মছলাখিনিৰ ব্যৱহাৰ আপোনালোকে নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব মই দাইলৰ পৰিমাণ অনুসৰি এইখিনি ব্যৱহাৰ কৰিছো ৰহৰ দাইল যেহেতু পকৰি বনাই খাই খুব ভাল লাগে আৰু আজি মই ৰহৰ দাইলৰ বনাম ফুলৰি এতিয়া মই এইখিনি ভালকে মিক্স কৰি লৈছো আৰু গেছত এখন কেৰাহী পাতি দিছো এতিয়া মই এইখিনি ভালকে হাতেৰে আৰু এবাৰ মিক্স কৰি লৈছো মিক্স কৰি এইখিনি মই এটাকে এনেকে আপোনালোকে যিকোনো শেপ দিব পাৰে দি মই এইখিনি প্ৰথমতে ফ্ৰাই কৰি লম ভালকে এসাওক মই দি দিছো গোটেইখিনি একেবাৰে দিয়া নাই মই অলপকে দিছো আৰু আধা বাকি আছে সেইখিনিও মই এইখিনি হোৱাৰ পিছত সেইখিনি দি একেবাৰে গোটেইখিনি ফুলৰি ভাজি লম খাবলৈ খুবেই টেস্টি হয় আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে আৰু মোৰ ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব সো গাইস এফালে হৈ গৈছে মই আৰু এফালে উল্টাই দিছো লুটিয়াই দি ভাজি লম আৰু বাকিখিনিও একেলগে দি দিছো কেৰাহীত এতিয়া এইখিনি হৈ যাব আৰু এইফালে মই লৈছো 4টা মিডিয়াম সাইজৰ আলু দীঘলকে কাটি লৈছো আৰু ইয়াত মই লৈছো সব মই আলুখিনি ভালকে ধুই ধাই চিলি লৈছো আৰু এইফালে লৈছো মই এটা ডাঙৰ পিয়াজ আৰু লৈছো 2-3টা নহৰু 2-3 ফুটা নহৰু এনেকে মই পিছি লৈছো আৰু ইয়াত লৈছো শুকান জলকীয়া দুটা মই কাটি লৈছো আপোনালোকে ইয়াত কেঁচা জলকীয়াৰো ব্যৱহাৰ কৰিব পাৰে এইখিনি বস্তুৰে মই আজি বনাম ৰহৰ দাইলৰ ফুলৰি ৰেচিপি আলুৰ লগত মাছ মাংস নোহোৱাকে আপোনালোকে খুব জুতিৰে খাব পাৰিব এসব মই গোটেইখিনি ফুলৰি ভজা হৈ গৈছে এতিয়া মই একেখন কেৰাহীতে দি দিছো পৰিমাণ অনুসৰি মিঠাতেল ইয়াত মই এতিয়া দি দিম পিয়াজ নহৰু আৰু জলকীয়াখিনি একেলগে দি মই ৰঙাকে ভাজি লম যেতিয়া এইখিনি ৰঙা হৈ আহিব তেতিয়া ইয়াত মই দি দিম আলুখিনি মই যিখিনি আলু কাটি থৈ দিছিলো মই আজি ৰহৰ দাইলৰ ফুলৰি বনাম আলুৰ লগত আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব স্কিপ নকৰাকে আৰু আশা কৰিছো মোৰ ভিডিওটো চাই আপোনালোকৰ সকলোৰে ভাল লাগিব আৰু যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো সো গাইস চাওক ইয়াত মই দি দিছো আলুখিনি এতিয়া আলুখিনি মই অকমান সময় লৰাই লম লৰাই ইয়াত মই ব্যৱহাৰ কৰিম শুকান মছলাখিনি আপোনালোকে ভালকে লৰাই ল'ব আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব এতিয়া ইয়াত মই দি দিছো পৰিমাণ অনুসৰি হালধি গুৰি 1 চামুচ আৰু দি দিম জলকীয়া গুৰি 1 চামুচ আৰু ইয়াত মই ব্যৱহাৰ কৰিম জিৰা গুৰি 1 চামুচ আৰু ইয়াত দি দিম পৰিমাণ অনুসৰি নিমখ
এইখিনি বস্তু নিজৰ পৰিমাণ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। এইখিনি দিয়াৰ পিছত মই আলুখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি অকণমান সময়ৰ কাৰণে ঢাকন লগাই থৈ দিম। যেতিয়া আলুখিনি লাহেকৈ সিজি আহিব, সিজি অহাৰ পিছত মই ইয়াত দি দিম পৰিমাণ অনুসৰি পানী। চ' গাইজ এতিয়া এইখিনি ভালকৈ আপোনালোকে লৰাই ল'ব। এইখিনি লৰোৱা হৈ গৈছে। এতিয়া মই এইখিনি ঢাকন লগাই থৈ দিম। 5 মিনিটৰ কাৰণে লগাই থৈ দিছিলোঁ আৰু এয়া চাওক খুলিছোঁ। আলুখিনি লাহেকৈ সিজি আহিছে। এতিয়া ইয়াত মই দি দিম পৰিমাণ অনুসৰি পানী। পানীৰ ব্যৱহাৰটো অকণমান বেছিকৈ কৰিব, যিহেতু পানীখিনি উতলি অহাৰ পিছত ইয়াত মই দি দিম ৰহৰ দাইলৰ যিখিনি ফুলৰি। চাওক ইয়াত মই পানী দি দিছোঁ। পানী ইয়াত মই 2 কাপ পানীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই পানীখিনি উতলিবলৈ দিছিলোঁ আৰু এতিয়া মই ঢাকনখন খুলিছোঁ। পানীখিনি উতলি আহিছে আৰু ইয়াত এতিয়া মই যিখিনি ৰহৰ দাইলৰ ফুলৰি ভাজি থৈ দিছিলোঁ সেইখিনি ওপৰত দি দিম। ফুলৰিকেইটা দিয়াৰ পিছত যিহেতু ফুলৰিকেইটা গোটেই পানীখিনি শুহি লয়, সেই হিচাপে আপোনালোকে পানীৰ ব্যৱহাৰ কৰিব, নহ'লে একেবাৰে পানীখিনি শুকাই যাব। আৰু ফুলৰিকেইটা দিয়াৰ পিছত বেছি দেৰি উতলাই নাথাকিব, নহ'লে গোটেই ফুলৰিখিনি ভাঙি যাব। সেইকাৰণে অকণমান সময় ফুলৰিকেইটা দিয়াৰ পাছত আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু অফ কৰি নমাই দিব। খাবলৈ খুবেই টেষ্টি হয়, যিহেতু তৰকাৰী জোলখিনি ফুলৰিৰ ভিতৰত সোমাই যায় আৰু বেছি টেষ্ট লাগে খাবলৈ। আৰু ফুলৰিখিনি ফুলি যায়, বহুত ডাঙৰ হৈ যায়। চ' গাইজ আপোনালোকে নিশ্চয় এই ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰি চাব। চাওক মই এইখিনি দি দিছোঁ আৰু অকণমান সময় ঢাকি দি মই এইখিনি নমাই দিম গেছৰ পৰা। ফুলৰিখিনিত পানী আপোনালোকে সেই হিচাপে দিব, যাতে ফুলৰিখিনি জোলখিনিত ডুবি থাকে। চ' গাইজ চাওক ফুলৰি তৰকাৰী হৈ গৈছে। এতিয়া মই নমাইছোঁ আৰু নমাই আপোনালোকৰ আগত দেখুৱাইছোঁ। চাওক খাবলৈ খুবেই টেষ্টি হৈছে আৰু মই বেছি জোলো ৰখা নাই। চ' গাইজ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। Thank you guys.